Hi everyone, welcome back to my channel. সকলোকে বহু দিনৰ মূৰত মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। গা বিশেষ ভাল পোৱা নাই যদিও আজি এখন বিয়ালে বুলি অকণমান ৰেডি হৈ ওলাইছোঁ। কিজানিবা অকণমান ওলাই গ'লে গাটো ভালে লাগে, সেই বুলি বিয়াখনলৈ পূৰা ৰেডি হৈ ওলাইছোঁ। দেৰি নকৰোঁ, যাওঁ। ইফালে হাজবেণ্ড ওলাই মেলি ৰখি আছে আৰু ইফালে ময়ো ৰেডি হৈ লৈ এতিয়া বিয়ালৈ যাবলৈ ওলাইছোঁ। বাৰু দেখাই থাকিম অকণমান সৰু সুৰাকৈ যাই পেলাই যদি ভিডিঅ' কৰিব পাৰোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো সকলোৱে শেষলৈ চাই পেলাই মৰম দিব। এয়া আজি বিয়াখন যে আপোনালোকক দেখাইছোঁ, এইখন বিয়া আজিৰ পৰা এসপ্তাহ আগৰে হয়। যিহেতু মোৰ গা একেবাৰে ভাল নাই বুলি কৈয়ে আছোঁ আপোনালোকক, সেইকাৰণে আজি কিবাকৈ এডিটিং কৰি পেলাই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু মোৰ একেবাৰে মানে সৰুৰ পৰা আমি স্কুল কলেজ একেলগতে পঢ়া বান্ধৱীৰ বিয়া, আৰু গাটো অকণমান যেনে তেনে সুস্থ হৈ থকা কাৰণে এপাক দেখা দিবলৈ বুলি ক'লোঁ। কি কৰিব, উপায় নাই। নিজৰ স্পেচিয়েল ডে'বোৰ পাৰ হৈ যোৱাৰ পিছত বেলেগৰো স্পেচিয়েল ডে'টো এৰিব নোৱাৰি নহয়, আৰু তাতে লগ পাই গ'লোঁ। এতিয়া কইনা ৱাৰেছ খোৱাত ব্যস্ত। কইনা পাৰ্চনেল লগৰ কোনোবাৰ বিয়া বুলি ক'লে চাইল্ডহুড ফ্ৰেণ্ডৰ পৰা কলেজিয়াছ ফ্ৰেণ্ডবোৰক লগ পোৱাৰ অজুহাত মাথোঁ। কাৰণ আজিকালি আমি প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত ইমানেই বেছি ব্যস্ত যে কাকো ক'তো লগ পাবলৈ একেবাৰে আজৰিয়ে নাই। আৰু তাইৰ বিয়াখনত আধা ঘণ্টামানৰ কাৰণে এপাক দেখা দি পেলাই যিহেতু গাটো সুস্থ থকাৰ কাৰণে ওলাই আহিলোৱে, গতিকে এইবাৰ আহিলোঁ ছেকেণ্ড বিয়াখনলৈ বুলি। আৰু এই বিয়াটো এপাক দেখা দি গ'লোঁ, মানে আজি সকলোকে অকণমান দেখা দিবলৈ আহিছোঁ। ওলাই অহাৰ কাৰণে গোটেইকেইখনত মাত লগাই গ'লোঁ এবাৰ। আৰু স্পেচিয়েল ডে যিহেতু মানে ভালে থকা হ'লে ভালদৰে ভিডিঅ' কৰিব পাৰিলোঁ হয়, কিন্তু আজি অকণমান ক্লিপ এটা এনেকৈ ৰাখিলোঁ যেতিয়া আপোনালোকৰ মাজলৈও এনেকৈ শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো আগবঢ়াওঁতেও ভালেখিনি পলম হ'ল। আৰু কইনাকেইজনীক সকলোৱে আশীৰ্বাদ কৰিব যাতে যুগ্ম জীৱন সকলোৰে শুভ হয়। পিছত আজি সেই একেটা ব্লগকে পূৰা কণ্টিনিউ কৰিছোঁ। এসপ্তাহৰ পৰা একেটা ব্লগকে কণ্টিনিউ কৰিছোঁ। গা ইমান বেয়া, ইমান অসুস্থতা, কিহৰ কাৰণে মোৰ ইমান বেছি গা বেয়া হৈছে, কি অসুস্থতা মোৰ, মানে কি বেমাৰ হৈছে, সকলোবোৰ আপোনালোকক মই ডিটেইলছ ভিডিঅ'ত মানে লৈ আহিম আপোনালোকৰ মাজলৈ। পিছত ডিটেইলছ ভিডিঅ' ইয়াৰ ওপৰত বনাই মেলি দিম, কিন্তু আজি এই ভিডিঅ'টোত ক'বলৈ মই একেবাৰে ৰেডি নহয়। আৰু মোক দেখি পেলাই হয়তো গমেই পাইছে সকলোৱে, মানে যদিও চেনেলটো ডাউন হৈ গৈছে লাহে লাহে, কিন্তু মই একো কাম কৰিব পৰা মুডত নাই। অকল বিচনাখনেই আৰু শুইছোঁ, মানে বিচনাখনৰ পৰা উঠি আহিব পৰা কেপাচিটিও নাই, মানে ইমান বেছি গা দুৰ্বল হৈছে। গতিকে এইকেইদিন নিজক ৰেষ্ট দিছোঁ। আৰু থাকে ন, মানে কেতিয়াবা কয় যে মানে বহুত ব্যস্ততাৰ মাজতো কেতিয়াবা এনেকুৱা হয় বুলি, আমি নিজক অকণমান সময় দিব লাগে বুলি। হয়তো সকলো ফালৰ পৰা সকলোবোৰ লগ হৈয়ে মোৰ ইমান বেছি হৈ গ'ল নে কি নাজানো অসুস্থতা। কিন্তু সেয়া আৰু কি ক'ম, মানে আপোনালোকে ভিডিঅ'বোৰ চাই মেলি মৰম দিব। আজি অকণমান ভাল লাগি থকাৰ কাৰণে মানে ভিডিঅ'টো মই কণ্টিনিউ কৰিছোঁ। আগৰ ক্লিপখিনি যে দেখিলে আপোনালোকে, সেইখিনি আজি এসপ্তাহ আগৰে আছিলে। গতিকে অকণমান সুস্থ অৱস্থাত আছিলোঁ কাৰণে গ'লোঁ। আৰু কেতিয়াবা নিজৰ স্পেচিয়েল ডে'বোৰ পাৰ হৈ যোৱাৰ পিছত আমি এৰিবও নোৱাৰা হৈ যায় কিছুমান কণ্ডিশ্যন, গতিকে তেনেকৈ মিলাব লগা হৈ যায়। ময়ো ক'লোঁ, কিন্তু ভিডিঅ'বোৰ সেই অকণমান ক্লিপ কৰিছিলোঁ যদিও সেইখিনি মোৰ দিব পৰা সামৰ্থ্য নহ'ল, মানে দেহা ইমান বেছি বেয়া। গতিকে আজি ভাবিলোঁ বোলো ভিডিঅ' এটা কৰোঁ। বহু দিনেই হ'ল ভিডিঅ' কৰা নাই, বা একেবাৰে মনো যোৱা নাই কৰিবলৈ। চেনেলটো বহুত ডাউন হৈছে, বহুত বেছি ডাউন হৈ গৈছে, কিন্তু মোৰ হাতত কৰিব পৰা একো আচলতে উপায় নাই। গতিকে আজি সৰু সুৰাকৈ কণ্টিনিউ কৰিছোঁ ব্লগটো, সেইকেইটা ব্লগ। গতিকে ভিডিঅ'টো চাই মেলি আপোনালোকে মৰম দিব। আৰু আগৰ ভিডিঅ'বোৰ যিসকল লোকে চোৱা নাই চাব। বহুত বেছি দেহা ভাল নহয়, তাৰ মাজতো ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ, মানে আজি আৰম্ভ কৰিছোঁ আৰু কৰিবলৈ বুলি। বাৰু মানে চাই থাকিলে গম পাব, যদি কণ্টিনিউ নহয়তো গমেই পাব যে আৰু বেছি মানে গা ভাল নাই কাৰণে কণ্টিনিউ নহ'ল। গতিকে চাই থাকিব ভিডিঅ'টো সকলোৱে শেষলৈ আৰু মৰম দিব আপোনালোকে। খোৱা
ভালকৈ খোৱা দেই একদম গুড বয় নিচিনা গোটেইকেইটা ভাতখিনি মিক্স কৰি দিয়া দিনটো আৰম্ভ হোৱাৰ লগে লগে এটাৰ পিছত আনটোকৈ আমাৰো খোৱাৰ আৰম্ভণি হৈ যায় নহয়নে বাৰু গতিকে এয়া গধূলিৰ চাহকাপ বনাই আছোঁ আৰু আজি একেবাৰে ডিনাৰত স্পেচিয়েল আইটেম আছে মানে বহু দিনৰ পৰা তাৰ ডিমাণ্ড গতিকে তাৰ ডিমাণ্ড মতে আজি স্পেচিয়েল আইটেম মানে প্ৰস্তুতি মানে কি হ'ব আজি পোলাও মাংস কি পোলাও মাংস তাৰ ডিমাণ্ডত আজি পোলাও মাংস একদম আৰু অকণমান সিও মোক হেল্প কৰি দিছে আৰু এতিয়া মই প্ৰথমে পোলাওৰ কাৰণে চাউলখিনি তিয়াই থৈ দিওঁ এয়া চাউল বাসমতি চাউল পোলাওৰ কাৰণে অকণমান সময় তিয়াই থৈ দিওঁ আৰু আজি ৰাতিৰ স্পেচিয়েল খানা পোলাও মাংস পূৰা তেল গৰম হৈ গ'ল আৰু এতিয়া কি দিম গাজৰটো দিয়াৰ আগতে অকণমান চেনি পোলাত চেনিটো দিলে খাবলৈ মজা লগা হয় বুজিছা নহয় ধুনু তাৰে পিছত দিম দি দিয়া খেজুৰ নহয় খিচমিচ হয় খিচমিচ আৰু বাদামখিনিও দি দিয়া আৰু বাদাম নুমাই গ'ল আৰু গোটেইখিনি ভাজি হৈ যোৱাৰ পিছতে এতিয়া চাউলখিনি বহাই দিলোঁ ধুনু ধুনীয়াকৈ ভাজি হৈ গ'ল এতিয়া জোখমতে পানী এয়া খাবলৈ বুলি একদম তৰমুজ অমিতা আৰু মধুৰিআম কাটি কুটি বাইদেৱে মুখৰ আগত ৰেডি কৰি দিছে আৰু আমি এতিয়া মাংসৰ আঞ্জা পূৰা ৰেডি আজি একো ৰেচিপি শ্বেয়াৰ নকৰিলোঁ আমি খুব ব্যস্ত আছিলোঁ সেইকাৰণে একদম মাংস পূৰা ৰেডি আজি বাইদেৱে বনালে মাংস শব্দকো সন্ধান কৰিলোঁ মাংস আৰু ভাজিটো ক'ত এইটো দিয়া ধুনু পোলাওটা কেনে আছে ফিডবেকটো দি দিয়া মজা নে কিমান 10ৰ ভিতৰত 10 100ৰ ভিতৰত 100 আৰু মাংসটো 100ৰ ভিতৰত 99 আচ্ছা